আজি শিক্ষক দিৱস উপলক্ষে আজি আমি স্কুলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ ৰুমটো সজাই আছে। ৰুমটো সজোৱা আমি বেলেগ ৰুমৰ পৰা আহোঁ। এইটো ক্লাছ 8ৰ A ছেকশ্যনৰ ৰুম। ইয়াত সজাই আছে ইয়াতো। ইয়াৰ A ছেকশ্যনৰ ৰুমৰ ভিতৰত। A ছেকশ্যনৰ পৰা ওলাই আহি এতিয়া 10 ৰুমত আছোঁ। আমাৰ ৰুমত যাওঁ। আমাৰ ৰুমতো প্ৰায় সজোৱা হৈছে। ইয়াৰ পাৰ বাইদেউ আহিল। শিক্ষকৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি সমাধান তোমালোক ভৱিষ্যতে একোজন শিক্ষাগুৰি হোৱা, পঢ়ি শুনি নহয় ভাল হোৱা, যাতে আমাৰ অঞ্চলৰ আমাৰ ৰাজ্যৰ নাম উজ্বলাব পাৰা, এইখিনি তোমালোকক আশীৰ্বাদ দিছোঁ আৰু আমাৰ গোটেই শিক্ষকসকলৰ পৰা তোমালোকক আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছোঁ। এইখন স্কুল এতিয়া ইয়াত মিটিঙত ভিডিঅ' বনাব নোৱাৰোঁ, সেয়ে আজিলৈ ভিডিঅ'টো সমাপ্ত। নেক্সট ভিডিঅ'ত লগ পাম।